তোমাৰ যে সদায় সদায় আনতে ইমান দেৰি হয় কেন গা ধুইছিলো গা ধুই সদায় গা কোনে ধুৱে নো কে তুমি গা নুধ সদায় নধ আমি চাফা মানুহ মাহত কেতিয়াবা 15 আগষ্ট 26 জানুৱাৰী সেনকে ধু তুমি ইমান লেতেৰা কি লেতেৰা তোতকে বহুত চাফা মই কেনা দেখি তোমাক কেনে দেখি এই কাক কাক কথা কৈছে তই খুচমাত দিম হে মোক কেনা দেখি কত আমি পাগল আছে মোৰ কাৰণে তুমি কথা মোক মৰমে নকৰ দে মাৰো মাৰোকে থাক সেই জান তোক মৰম নকৰি কাক কৰিম মই অলপ বেছি হৈছে এই আৰে গাত বুধ হয় পাকখানৰ কৈ পাই যি ওলাই গলে গেছি গেছি দা গেছি মৰম মানে কইবা আহিলে অলপ বেছি হৈছে কই গেলা ই কৈ পাই যি আহে ন জানে গলে মানে নাই দি গেছি দেই অলপ বেছি হৈছে কাই নো তো কোন নো তো এই কি বেছি আছে নাই কই গেছি ওলাই নাই ওলাই শান্তি না দাও তুই বহাচোন কি ইমান হাল্লা কৰি আছ তো কই পালি মই দেতে আছো হা তে কি বে আছে কবান বাদ দি দিছি বেছি হৈছে কি হৈছে পাগলা হৈছ নেকি নিজে গম পোৱা নাই কি হৈছে কাবাক কাবাক কবাত দেখা পাই আছো তুমি যোৱাকে যোৱা হ'ব যোৱা আজি যোৱা দাতে মই যাওঁ দা যোৱা যোৱা কি দেখা পাই আছো এইগিলা মই গৈ পালা জান যোৱা যোৱা ভালকে যোৱা মই ৰাতি ভিডিঅ' কল কৰিম হা ৰাতি ৰ'বা এক ছেকেণ্ড ৰ'বা কৈ পাই আনো কৈ পাই হা হেলাত মাতি দি আছো দাদা মোক কেনে দেখি যোৱা মাল না পাই তোক তই যাকে দেচোন এপাই যা গেছো দে হা নহয় মই কিয় যাওঁ কে নাযা নহয় মোক আপুনি যেনেকে ইনচাল্টটো দিলা মোকতো ভাল দেখি তোৰ সন্মান নাই অলপ তই অলপ মুখ আইনাত চা না চাওঁ হা আইনাখন আইনা কেনে পাই তোক কচোন আমাৰ মায়ে কৈছি মই বোলে গাঁও চবত কেন চাম গাঁও চবত কেন যা মায়ে ক'ত থাকে বান্দৰ ৰাজুত থাকে বান্দাৰৰ আছো হা কেনে দেখি ইয়াৰ লগত লগ কিয় তই অলপ ভালে দেখা এক মানে তোৰ কেনে দেখিছোন তই তোক কে নাই দেখি তোৰ মাইৰে খেলৰ ৰাজত থাকে তোক খেল আনতাই দেখো কথা বেছি হৈছে মই পুলিচ ফোন কৰিম এতিয়া হেল্ল' দুটা বান্দৰ ঘূৰি আছে তই কিয় চকুৰ পানী নলাকে কান্দি আছা দেখো কে হচি যা তুমি চাই ৰাখিলে আমাক কিমান ইনচাল্ট দি গুচি গেলি চাইনাক ঠিকি কৰিম তোক কেম্বা দেখি সেইকাৰণে কেম্বা দেখি বুলি কৈছি মাই দুখৰ আগতে কৈছিল আমাৰ দুকু যে দুকু কেম্বা দেখি যে আকালে ফুৰি আগে আৰু সিন্নাৰ পৰা আমি লগ এই তোতকে অলপ হ'লেও ভাল দেখি চাল আছে চল্লিৰ চাল চববোৰে থাকে সেই বুলি এতিয়া এটা মোক বদলা লৈ দিব লাগব কি বদলা দেখা কক মানে তাৰ এটা গাৰ্লফ্ৰেণ্ড আছে নহয় সেই গাৰ্লফ্ৰেণ্ডটোৰ লগত ব্ৰেকআপ কৰি দিব লাগব আৰু এই খেলটোৰ বল লেভেল হৈছে যেতিয়া ব্ৰেকআপ কৰি দিম তেতিয়া চব ঠিক হৈ যাব ইয়াৰ কৰোণা হোৱা বুলি ক'ম যাতে তাৰ কাষৰ কাপিটো নাহে ব্ৰেকআপ হৈ যায় তোৰ কিন্তু মাথাটো আছে খেলৰ মাথা ৰখচোন আপি ৰখ কি হলে ৰখাব লাগে কাক ভাল পাইছ তোমাৰ যোনটো বয়ফ্ৰেণ্ড আছে তাৰ মস্ত ডাঙৰ বেমাৰ আছে কি বেমাৰ কৰোণা হৈছে তাক আমাৰ গাঁৱৰ পৰা এক ঘৰীয়া কৰি থৈ দিছি তোৰ গাতো কৰোণা আহিব তাড়াতাড়ি ব্ৰেকআপ দি মল্লি মৰি যাবি নহ'লে কৰোণা হ'ব এনে 27টা মানুহ মুক্তিও সমৰি আৰু সোনকালে ব্ৰেকআপ দি দিয়া নহয়তো তই মৰবি বাচ্চা ব্ৰেকআপ দি সোনকালে বেলেগ আপাও আছে নহয় পৃথিৱীত আমাৰ চাল থকা দেখিছা দেখা দাঁতি হ'ব পাৰে চাল আছে চলি ঠিক হয়নে লাগা হলি সেই খেল মূৰটো ভাল পোৱাতে এক পাবি আৰু তাৰ কৰোণা আছে চবতকে ডাঙৰ কথা হ'ল সেইটো ব্ৰেকআপ দিবি নহয়তো তোৰ লাইফ বৰবাদ দেখা যাওঁ নেকি আমাৰো কাম থাকে না কিমান বিজনেছ কৰো আজিকালি নিজৰ বনি বুলি এইখিনি কথা কৈছো ভালদৰে ভাবি চিন্তি চাবি আপনি যে আপি পতাৱে এটা মোকো টিপ দিছোন আমি পটাব লাগা লাগে মুখখন ঠগো হ'ব লাগব তোৰ নাই নাই বাকি কথা অলপ পইচা লাগব সেইটো তোৰ নাই চাইকেল মে টাকা তাৰ পৰা এটা চাল লাগব সেইটো তোৰ নাই তোৰ কাৰণে বান্ধা পায় কি কৰিম দে মই এতিয়া তই বাদ দি তই ফাঁচি একডাল লগে মৰি যাবি যা আপিটো দূৰা নহ'ব ভোকা চকৰা গাঁৱৰ পাঠি চাঠি সেইগিলাৰ লগত ভাল পাবে কি কৈছে এইগিলে আপুনি গোটেই এখন নুই যা পায় কেনে দেখি সঁচাই দে কিন্তু কিছু হানচাম মানুহ মৰি দে চলমান চাৰুখিনি এনাই ষ্টাৰ হৈ আছে ময়ো ষ্টাৰ হ'ব লাগে অসমৰ তাই মই পুলিচ চুৰি খাই তমুল চান পামো চাচোন কি হেনচাম নজৰ লাগি যাব যা আৰু অলপ হেনচাম হ'ব দেখিবাকে যি হৈছে দাৰ উপায়তো নাই ভগৱানৰ ওপৰত বিশ্বাস ৰাখা আৰু মই তোমাৰ লগত থাকিলে মোৰো হ'ব পাৰে
মই আজি বাৰু তোমাক ব্ৰেকআপ দিছো দিয়া মোৰ লগত তোমাৰ আৰু সম্পৰ্ক নাই হস্পিটেলত পাবা দিয়া ভাল ছোৱালী মই যাওঁ দিয়া শুনা হেল্ল' কি হৈছে চিয়াই বহিলো কেনাই কেনাই তাই কেন গুচি গেল ন কেনেকে গুচি গেল মানে কি জানা কে? ই হেলৰ এটা বুট দি দিছি কি? যি তোৰ কৰোণা বুলি ক'লি তোক ব্ৰেকআপ দি দিব হৈ হেল হৈ কে ইমান যি চাল দিছিলি কে এইটো কথা শুনি কব আৰু তই আমাতকৈ ঠগা নেকি তোক যে ইমান ভালাপি প্ৰেম কৰিব দিম আমি ঠগা আছিলো অলপ হলেও এই খেলটো নাই ঠগা খেলটো আকছি ও দেখা এৰা চালকে কৰোণা হৈছি ৰ বেটা ৰ খেল লগে দে ৰ তুই মাৰ ৰ গিছো ৰ বেটা ৰ হাই হেল্ল' তো যিয়ে নহওক কলজাৰ ভাই ভনী ইয়াত আমাৰ মৰমৰ অলাকৃতি আছে গমে পাই তো বাকী লাইক চাৰখিনি কৈ দিয়ক ও ভাই স্যার কমেডি ক্লাব চ্যানেলটো লাইক করক শেয়ার করক ভিডিও গেলে আর সাবস্ক্রাইব করক চ্যানেলটো বহুত ভাল ভাল কমেডি ভিডিও বনাই স্যার আকলা আকলি কষ্ট করে বন থাকে ভাই তো ইয়ার চ্যানেল সাবস্ক্রাইব করো এটা এটো মুমি হয়না মুমি হয় এর নাম আতিক জুরে কো এ রাস্তা নাম তো ভালো আতিক আর তো ভাই আগে চ্যানেলটো সাবস্ক্রাইব করে দিবা ভিডিও গেলে সদায় চাই রাখবা ধন্যবাদ থ্যাংক ইউ বঢ়িয়া তো কে দিবি মনো লাগে দিম